অভিশপ্ত প্ৰেম ভালপোৱাই শেষ কৰি দিয়া এটি জীৱন। কবি মানৱজ্যোতি ডেকা। যাৰ আজি নিজৰ বুলিবলৈ একো নাই, সমাজৰ আগত আজি পাগল বুলি পৰিচিত এজন ব্যক্তি, যাৰ হৃদয়ৰ উন্মাদত এজনী ছোৱালীৰ প্ৰতাৰণাৰ জুই জ্বলিছে, যিয়ে নিজকে নিজে আজি ধ্বংস কৰিছে, যাৰ হৃদয়ত এসময়ত নিয়ৰ হৈ সৰিব খোজা ছোৱালীজনী আজি তাৰ হৃদয়ত উত্তপ্ত জুই হৈ জ্বলিছে। সি জানো প্ৰেমৰ অৰ্থ নুবুজিলে নে সময়ে নিশিকালে? এনেকুৱা হাজাৰ হাজাৰ প্ৰশ্নই তাক সমাজৰ চকুত পাগল কৰি তুলিলে। কিয় বাৰু এই প্ৰেম বেদনাৰ চকুলো? হয়তো ভুলৰ পৰিক্ৰমা, হয়তো প্ৰথম প্ৰেমৰ দুৰ্বলতা, হয়তো বেছি আৱেগিক হৈছিল সি প্ৰেম নামৰ শব্দটোক লৈ। এতিয়া সি ব্যস্ত যান্ত্ৰিকতাৰ পৃথিৱীখনৰ এটি চুকত পৰি ৰয়। হয়তো পাগল হৈ পৰা তাক থুৱাই সকলো কয়, কৰ এইটো পাগল? কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে এই প্ৰেম নামৰ শব্দটো? এয়াই হেনো অভিশপ্ত প্ৰেম ভালপোৱাই শেষ কৰি দিয়া এটি জীৱন, যাৰ আজি নিজৰ বুলিবলৈ মাত্ৰ এটা ফটা জুলুঙা আৰু হৃদয়ত জ্বলি থকা এটি উন্মাদ জুই।